আজি এটা নতুন বিষয়লৈ আহিছোঁ যেটো আমাৰ দৈনন্দিন জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আহক আমি এবাৰ ইণ্টাৰনেটৰ বিষয়ে জানি লওঁ। এই ইণ্টাৰনেটটো কেনেকৈ কাম কৰে। আপুনি যে আপোনাৰ মোবাইল লৈ ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো গুগল ডেটা চেণ্টাৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত্বত থকা আপোনাৰ মোবাইল লৈ আহিছে আৰু আপুনি ইয়াক চাই আছে। এতিয়া এবাৰ ভাবক, ইমান দূৰত্বত থকা ডেটা চেণ্টাৰটোত ভিডিঅ' এটা ষ্ট'ৰ হৈ থাকে আৰু এই ভিডিঅ'টো কেনেকৈ আমালৈ পঠিয়াই দিয়ে। এটা সাধাৰণ ধাৰণা আমাৰ মাজত থাকিব পাৰে যে ছেটেলাইটৰ সহায় লৈ এই ডেটাবোৰ আমালৈ আহে, কিন্তু বাস্তৱত এইটো এটা জটিল কাম। কাৰণ প্ৰথমে ISP ছেটেলাইট লৈ ডেটা প্ৰেৰণ কৰিব আৰু এই ডেটা স্পেচৰ পৰা আমালৈ আহে আৰু ছেটেলাইট এটা প্ৰায় 22,000 মাইল দূৰত্বত থাকে। তেন্তে ভাবক, অহা যোৱা কৰোঁতে মুঠতে প্ৰায় 44,000 মাইল এক দীঘলীয়া বাট অতিক্ৰম কৰিব লগা হয়। ইয়াৰ উপৰিও ডেটাবোৰ গন্তব্য স্থানলৈ সময়ত গৈ নাপায়। কিবা অলপ বতৰ বেয়া হ'লেও আমি ছিগনেলবোৰ ভালকৈ নাপাওঁ। মুঠতে ছেটেলাইট আমাৰ কাৰণে ঠিক নহ'ব আৰু ই অলপ এক্সপেঞ্চিভো হয়। এনেকুৱা পৰিস্থিতিত আমাৰ মনত প্ৰশ্ন উঠে যে আমি ছিগনেল ক'ৰ পৰা পাওঁ। হয়, এই সমস্যাটো দূৰ কৰিবলৈ আমি কমপ্লিকেটেড অপটিকেল ফাইবাৰ নেটৱৰ্কৰ ব্যৱহাৰ কৰোঁ, যিয়ে আমাৰ ডেটা চেণ্টাৰ আৰু আপোনাৰ ডিভাইচৰ মাজত সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। আৰু এই সংযোগ স্থাপনত সহায় কৰে ৰাউটাৰ আৰু চেল টাৱাৰবোৰে। আপুনি যিটো ভিডিঅ' চাই আছে, এই ভিডিঅ'টো ডেটা চেণ্টাৰত SSD ৰূপত সঞ্চিত হৈ থাকে আৰু এই SSDয়ে ছাৰ্ভাৰৰ সকলো ইণ্টাৰনেল মেমৰিবোৰ এক্সেছ কৰিব পাৰে। ছাৰ্ভাৰ হৈছে এটা অধিক ক্ষমতাশীল এটা কম্পিউটাৰ, যিয়ে আপোনাৰ চাহিদা অনুযায়ী আপোনালৈ ভিডিঅ' প্ৰেৰণ কৰিব পাৰে। এতিয়া আকৌ প্ৰশ্ন হয়, এই ডেটাবোৰ সঞ্চিত হৈ থাকে ডেটা চেণ্টাৰত, গতিকে এই ডেটাবোৰ কেনেকৈ অপটিকেল ফাইবাৰৰ যোগেদি আমাৰ মোবাইল নাইবা লেপটপলৈ পঠিয়াই দিয়ে। এই প্ৰক্ৰিয়াটো ভালকৈ বুজাৰ আগত আমি বুজিব লাগিব IP এড্ৰেছ। সকলো ডিভাইচৰ এটা IP এড্ৰেছ থাকে, ই মোবাইল হওক, লেপটপেই হওক বা ছাৰ্ভাৰেই হওক, আৰু চবৰে IP এড্ৰেছবোৰ বেলেগ বেলেগ থাকে। এটা ডিভাইচৰ IP এড্ৰেছ বেলেগ এটা ডিভাইচৰ IP এড্ৰেছৰ লগত কেতিয়াও নিমিলে। আৰু অধিক সহজে ইয়াক বুজিবৰ কাৰণে আপোনাৰ IP এড্ৰেছটো আপোনাৰ ঘৰৰ এড্ৰেছৰ লগত তুলনা কৰিব পাৰি। সাধাৰণতে কি হয়, কোৰিয়াৰ ছাৰ্ভিচবোৰত আপুনি নাইবা আপোনাৰ কোনো বন্ধুৱে আপোনালৈ কিবা চিঠি পঠালে, সেই চিঠিখন পোনে পোনে আপোনাৰ এড্ৰেছলৈ আহে। ঠিক তেনেকৈ ইণ্টাৰনেট ৱৰ্ল্ডত এই IP এড্ৰেছবোৰে আপোনাৰ শ্বিপিং এড্ৰেছৰ কাম কৰি দিয়ে আৰু ইনফৰমেশ্যন পঠিয়ালে সি আপোনাৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰাত সহায় কৰে। এই IP এড্ৰেছবোৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰবোৰে দি দিয়ে আৰু ISPবোৰ হৈছে ৰিলায়েন্স, জিঅ', এয়াৰটেল, BSNL ইত্যাদি। ISPবোৰত প্ৰত্যেকটো মোবাইল, লেপটপ, ডেটা চেণ্টাৰত ছাৰ্ভাৰৰ IP এড্ৰেছবোৰ থাকে। ছাৰ্ভাৰবোৰত ৱেবছাইট সঞ্চিত হৈ থাকে। যেতিয়া আমাৰ মন যায় আমি এই ৱেবছাইটবোৰ এক্সেছ কৰিব পাৰোঁ, কিন্তু এই ৱেবছাইটবোৰৰ IP এড্ৰেছবোৰ মনত ৰাখিব লাগিব, যিটো কাম এজন সাধাৰণ মানুহৰ বাবে অতি কষ্টকৰ আৰু ইমান সহজো নহয়। আপুনি এবাৰ ভাবকচোন, আপোনাৰ ইমান নাম্বাৰ কেনেকৈ মনত ৰাখিব। কেতিয়াবা এনেকুৱা হয় যে আমি আমাৰ নিজৰ মোবাইলৰ নাম্বাৰো আমি পাহৰি যাওঁ, গতিকে ই গ্ৰহণযোগ্য নহয়। সেইকাৰণে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ডমেইন নেম বনোৱা হ'ল আৰু আমি ইয়াক সহজে মনত ৰাখিব পাৰোঁ, যেনেকুৱা facebook.com, youtube.com, paypal.com ইত্যাদি। আমি ইণ্টাৰনেট এক্সেছ কৰাৰ সময়ত IP এড্ৰেছৰ সলনি ডমেইন নেম ইউজ কৰোঁ। ইণ্টাৰনেটে আকৌ এই ডমেইন DNS মানে ডমেইন নেম ছাৰ্ভাৰৰ সহায়ত IP এড্ৰেছবোৰ উলিয়াই লয়। এতিয়া আহক আমি ইয়াক আৰু অলপ ভালকৈ বুজোঁ। যেতিয়া আমি ইণ্টাৰনেট এক্সেছ কৰোঁ, প্ৰথমে ডমেইন নেম এণ্টাৰ কৰোঁ, লগে লগে ব্ৰাউজাৰে এই ৰিকুৱেষ্ট পঠাই দিয়ে DNS লৈ, য'ৰ পৰা আমি IP এড্ৰেছ পাওঁ। আপোনাৰ ব্ৰাউজাৰে এই IP এড্ৰেছ পোৱাৰ লগে লগে আপোনাৰ ৰিকুৱেষ্টটো ফৰৱাৰ্ড কৰি দিয়ে ডাটা চেণ্টাৰলৈ, আৰু আপোনাৰ ৰিকুৱেষ্টটো ডেটা চেণ্টাৰত সোমোৱাৰ লগে লগে এই ডেটা বৈ যোৱা কামবোৰ আৰম্ভ হৈ যায়। ডেটাবোৰ অপটিকেল ফাইবাৰত সোমোৱাৰ লগে লগে ডিজিটেল ৰূপত ৰূপান্তৰিত হয়, যাক আমি লাইট প্ৰচেছ বুলি ক'লেও ভুল নহয়। লাইট প্ৰচেছে এটা দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি নিজৰ গন্তব্য স্থানলৈ আহি পায়, আৰু এই যাত্ৰাটো একেবাৰে সহজ নহয়, কাৰণ এই যাত্ৰাটো পাহাৰ, পৰ্বত, সাগৰৰ মাজেদি যাব লগা হয়। বিশেষকৈ সাগৰৰ যাত্ৰাটো অতি কঠিন হয়। এই অপটিকেল ফাইবাৰবোৰে সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 20,000 ফুট
তলেদি যাত্ৰা কৰিব লগা হয় এতিয়া আপুনি নিজেই অনুভৱ কৰিব পাৰিছে কিমান কঠিন যাত্ৰা হ'ব পাৰে সেইকাৰণে সাগৰৰ এই যাত্ৰাত যাতে কোনো ধৰণৰ বাধা বিঘ্নৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে কেইটামান গ্লোবেল কোম্পানীয়ে দিনে ৰাতিয়ে কাম কৰি থাকে এই গ্লোবেল কোম্পানীবোৰ হৈছে AT&T অৰেঞ্জ ভাৰ্জন গুগল এই কোম্পানীবোৰে আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায় লয় আৰু এই যাত্ৰাত সাগৰত থকা জাহাজবোৰৰ চি প্ৰ নামৰ মেচিনৰ সহায়ত অপটিকেল ফাইবাৰবোৰক সাগৰৰ তলেদি লৈ যোৱা কাম আৰু বিতৰণ কৰি ইমূৰৰ পৰা সিমূৰলৈ সংযোগ স্থাপন কৰাত সহায় কৰে সেইকাৰণে অপটিকেল ফাইবাৰক ইণ্টাৰনেটৰ বেকবন বুলিও কোৱা হয় আৰু এই অপটিকেল ফাইবাৰবোৰে আপোনাৰ ঘৰৰ দুৱাৰলৈ আহি পৰে য'ত আমি ৰাউটাৰৰ লগত সংযোগ স্থাপন কৰোঁ এই ৰাউটাৰবোৰে স্লাইড ছিগনেলবোৰক ইলেক্ট্ৰিক ছিগনেললৈ ৰূপান্তৰিত কৰে ইথাৰনেট কেবলে আকৌ এই ইলেক্ট্ৰিক ছিগনেলবোৰক আপোনাৰ লেপটপলৈ পঠিয়াই দিয়ে য'ত আমি বিভিন্ন ধৰণে বস্তু চাব পাৰোঁ ঠিক একেদৰে মোবাইল ফোনবোৰে সেল টাৱাৰ সহায় লয় আৰু এই সেল টাৱাৰৰ পৰা ছিগনেলবোৰ ইলেক্ট্ৰমেগনেটিক ৱেভছ হিচাপে আপোনাৰ মোবাইললৈ আহি পৰে আৰু আমি সকলোৱে জানো সেল টাৱাৰবোৰ কেবলৰ যোগেদি সংযোগ থাকে এইখিনি কওঁতে আৰু এটা কথা ক'ব লাগিব যে অপটিকেল ফাইবাৰবোৰ সাগৰৰ মাজেদি আহি যেতিয়া গন্তব্য স্থান পায় তেতিয়া ইয়াক আমি লেণ্ডিং পইণ্ট বুলিও কওঁ আমাৰ ভাৰতবৰ্ষত দুটা মেজৰ লেণ্ডিং পইণ্ট আছে এটা হৈছে মুম্বাই আৰু এটা হৈছে চেন্নাই এই দুটা লেণ্ডিং পইণ্টৰ পৰা আমি গোটেই ভাৰতবৰ্ষত এই ইণ্টাৰনেটবোৰ উপলব্ধ কৰিব পাৰিছোঁ আমাৰ অসমতো আমি এই দুটা পইণ্টৰ পৰাই উপলব্ধ কৰিব পাৰিছোঁ আৰু ভাৰতবৰ্ষত মুঠতে 4টা ইণ্টাৰনেশ্যনেল লেণ্ডিং ষ্টেচন আছে এইকেইটা হৈছে মুম্বাই চেন্নাই কোচিন আৰু টুটিকৰণী এই 4টা লেণ্ডিং ষ্টেচনৰ সহায়ত আমি গোটেই বিশ্বৰ লগত সংযোগ স্থাপন কৰিব পাৰিছোঁ এইখিনিতে আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে গুৱাহাটীখন IT হাব বনোৱাৰ চিন্তা চৰ্চা চলি আছে ইয়াৰ কাৰণে বাংলাদেশৰ কক্সবাজাৰত থকা লেণ্ডিং ষ্টেচনৰ পৰা কেনেকৈ সংযোগ স্থাপন কৰিব পাৰি তাৰ বাবে আমাৰ চৰকাৰে কথা পাতি আছে যিহেতু ইণ্টাৰনেটৰ কোনো ব্যক্তিগত মালিক নাই আৰু এই ইণ্টাৰনেটটো এটা গ্লোবেল নেটৱৰ্ক হয় সেইকাৰণে US গভৰ্ণমেণ্টে এক দীঘলীয়া সময় ধৰি আলোচনাৰ পাছত আইকেন নামৰ এক সংস্থাৰ হাতত ইয়াক গতাই দিয়ে আৰু আইকেন নামৰ এই সংস্থাটোৱে IP এড্ৰেছ ডমেইন নেম ৰেজিষ্ট্ৰেশ্যন ইত্যাদিবোৰ চোৱা চিতা কৰি থাকে গুগল ডেটা চেণ্টাৰত ছাৰ্ভাৰে ডাটাবোৰক সৰু সৰু পেকেটত ভাগ কৰে আৰু প্ৰত্যেকটো পেকেটত 6টা বাইট 010101 থাকে আৰু এই প্ৰত্যেকটো ডাটা পেকেটৰে আকৌ সিকুৱেন্স নাম্বাৰ দিয়া থাকে মোবাইলৰ ছাৰ্ভাৰৰ নাম্বাৰবোৰ দিয়া থাকে আৰু ডাটা আৰু এই পেকেটবোৰে বিভিন্ন ৰাউটাৰৰ মাজেদি আহি নিজৰ গন্তব্য স্থান পায় আৰু তাত আকৌ এছেম্বল হৈ যায় এই ক্ষেত্ৰত ৰাউটাৰবোৰে ডাটা পেকেটৰ IP এড্ৰেছৰ অনুসন্ধান কৰি উলিয়ায় আৰু অতি সহজে পেকেটবোৰক নিজৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰে এতিয়া হওক ইণ্টাৰনেট প্ৰট'কল মানে হৈছে নিয়ম নীতি ইণ্টাৰনেট প্ৰট'কল মানে হৈছে ইণ্টাৰনেটৰ ৰুলছবোৰ যেনেকৈ আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টত কি হয় কেনেকৈ ইমান ডাঙৰ নেটৱৰ্ক এটা এই পোষ্টেল ডিপাৰ্টমেণ্টে চলাই লৈ যাব পাৰিছে ঠিক তেনেকৈ ইণ্টাৰনেট ৱৰ্ল্ডতো কি হয় এই ইমান নেটৱৰ্কবোৰ কেনেকৈ চলিব তাক চলাবৰ কাৰণে কিছুমান ৰুলছ ৰেগুলেশ্যন বনোৱা হয় যাক আমি ইণ্টাৰনেট প্ৰট'কল বুলিও ক'ব পাৰি যেনেকৈ কিছুমান লেয়াৰ থাকে ট্ৰান্সপৰ্ট লেয়াৰত কোনে কাম কৰিব যেনেকৈ আপোনাৰ এপ্লিকেশ্যন লেয়াৰত কোনে কাম কৰিব ইণ্টাৰনেট লেয়াৰত কোনে কাম কৰিব লিংকছ লেয়াৰত কোনে কাম কৰিব ইত্যাদি কথাবোৰ যেনেকৈ TCP ব্যৱহাৰ হয় ডাটা ট্ৰান্সপৰ্টৰ কাৰণে HTTP ব্যৱহাৰ হয় ৱেব এক্সেছৰ বাবে RMP ব্যৱহাৰ হয় লাইভ ভিডিঅ' ষ্ট্ৰিমিং ৱেব এটচেট্ৰা ইত্যাদি আৰু শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেল এপিছ'ড প্ৰ আপডেটটো ছাবস্ক্ৰাইব কৰিব